ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম বিগিনাৰ্ছ ইংলিছ ক্লাছ 4 পাঠ্যপুথিখনৰ লেচন নম্বৰ 4। এই পাঠটি আমি আজি আলোচনা কৰিম। সম্পূৰ্ণ লাইন বাই লাইন অসমীয়াত ভাঙনি কৰিম। আহাচোন আমি পাঠটি আৰম্ভ কৰোঁ। পাঠটিৰ নাম হৈছে দ্য হিডেন ট্ৰেজাৰ। হিডেন মানে হৈছে গুপ্ত, লুকাই থকা। ট্ৰেজাৰ মানে হৈছে ধন সম্পত্তি, খাজানা। মানে এই দ্য হিডেন ট্ৰেজাৰ মানে হৈছে গুপ্ত খাজানা। গুপ্ত খাজানা, এই পাঠটো পঢ়ি আমি গম পাম যে গুপ্ত খাজানা আচলতে ক'ত আছে। এই পাঠটিৰ শেষত আমি গম পাম। আহাচোন আমি পাঠটি আৰম্ভ কৰোঁ। লং এগো দেয়াৰ ৱাজ এ ফাৰ্মাৰ। মানে বহুদিন আগতে এজন খেতিয়ক আছিল। হিজ নেম ৱাজ মাধৱ। খেতিয়কজনৰ নাম আছিলে মাধৱ। হি হেড টু চন্স, পংকজ এণ্ড ৰাজেন। তেওঁৰ দুজন ল'ৰা আছিলে। ল'ৰা দুজনৰ নাম হৈছে পংকজ আৰু ৰাজেন। দে ৱেৰ ভেৰি লেজি। তেওঁলোক বৰ এলেহুৱা আছিল। এণ্ড নেভাৰ লাইক টু ৱৰ্ক। আৰু তেওঁলোকে কাম কৰিবলৈ ভাল নাপাইছিল। মাধৱ ৱাজ ৱৰিড বিকজ হিজ চন্স ডিডণ্ট হেল্প হিম ইন দ্য ফিল্ড। মাধৱ বৰ চিন্তিত হৈছিল কাৰণ তেওঁৰ ল'ৰা দুজনে তেওঁক পথাৰৰ কামত সহায় কৰা নাছিল। ওৱান ডে, এদিনাখন, মাধৱ টুক হিজ চন্স টু দ্য ফিল্ড। এদিনাখন মাধৱে তেওঁৰ ল'ৰা দুজনক পথাৰলৈ লৈ গৈছিল। পইণ্টিং টু দ্য ফিল্ড হি ছেইড। পথাৰখনলৈ আঙুলিয়াই দি কৈছিল, লুক, দেয়াৰ্ছ ট্ৰেজাৰ হিডেন আণ্ডাৰ দ্য গ্ৰাউণ্ড। চোৱা, পথাৰখনৰ তলত গুপ্ত ধন আছে। ইউ মাষ্ট ফাইণ্ড ইট। তোমালোকে নিশ্চয় বিচাৰি লোৱা। ট্ৰেজাৰ, পংকজ এণ্ড ৰাজেন এক্সক্লাইমেড। ধন, পংকজ আৰু ৰাজেন বিস্ময়েৰে ক'লে। য়েছ, ইট উইল বি অল ইয়ৰ্ছ। হয়, এই সকলোবিলাক তোমালোকৰ হ'ব। ইফ ইউ কেন ফাইণ্ড ইট। যদি তোমালোকে বিচাৰি ল'ব পাৰা। বাট ফাৰ্ষ্ট ইউ মাষ্ট ডিগ দ্য গ্ৰাউণ্ড টু গেট ইট। কিন্তু এইটো পাবৰ কাৰণে তোমালোকে প্ৰথমে পথাৰখন খান্দিব লাগিব। মাধৱ ছেইড এণ্ড স্মাইল। মাধৱে এই বুলি ক'লে আৰু হাঁহিলে। পংকজ এণ্ড ৰাজেন ৱেৰ ডিলাইটেড টু হিয়াৰ দিছ। পংকজ এণ্ড ৰাজেনে এই কথা শুনি বৰ আনন্দিত হ'ল। নাও উই কেন বি ৰিচ উইদাউট ডুইং মাছ ৱৰ্ক। এতিয়া আমি বহুত বেছি কাম নকৰাকৈয়ে ধনী হ'ব পাৰিম। উই মাষ্ট ডিগ আপ দ্য ফিল্ড এট ৱান্স, দে ছেইড। তেওঁলোকে কৈছিল, আমি সোনকালে পথাৰখন খান্দিব লাগে। Early next morning, Pankaj and Rajan went to the field and began to dig it. পিছদিনাখন ৰাতিপুৱা সোনকালে পংকজ আৰু ৰাজেন পথাৰলৈ গৈছিল আৰু খান্দিবলৈ আৰম্ভ কৰিছিল। They dug up the whole field but found no treasure.
তেওঁলোকে গোটেই পথাৰখন খান্দিলে কিন্তু ক'তো ধন নাপালে। They wondered where the treasure lay. তেওঁলোক আচৰিত হ'ল যে গুপ্তধন ক'ত থাকিলে। Now that we have dug up the field, এতিয়া আমি পথাৰখন খান্দিলো যেতিয়া, let's plant something. আমি ইয়াত কিবা শস্য সিঁচো। said পংকজে ক'লে, let's sow paddy in it, ৰাজেন suggested. ৰাজেনে পৰামৰ্শ দিলে যে আমি ইয়াত ধান শস্য সিঁচো। They informed their father that they found no treasure in the field. তেওঁলোকে দেউতাকক জনালে যে তেওঁলোকে পথাৰত কোনো ধৰণৰ ধন নাপালে। They also told him that they would sow paddy in the field. তেওঁলোকে লগতে জনালে যে পথাৰখনত তেওঁলোকে ধান শস্য সিঁচিব। A few months later, কেইমাহমান পিছত, পংকজ and ৰাজেন visited the field. পংকজ আৰু ৰাজেন পথাৰখন চাবলৈ গৈছিল। How excited they were to see the beautiful crops that filled the field. তেওঁলোকে গৈ আচৰিত হৈছিল যে পথাৰখন গোটেই শস্যৰে ভৰি পৰিছে। When the paddy was ripe and golden, Madhav took Pankaj and Rajen to the field. যেতিয়া শস্যবিলাক পকিছিল আৰু সোণালী ৰং হৈছিল, তেতিয়া মাধৱে পংকজ আৰু ৰাজেনক পথাৰলৈ লৈ গৈছিল। Look, চোৱা, here's the treasure that I promised you. এয়ে হৈছে সম্পত্তি যিটো মই তোমালোকক প্ৰমিছ কৰিছিলোঁ। It's yours now. এইবোৰ এতিয়া তোমালোকৰ। I am proud of you. মই তোমালোকক লৈ গৌৰৱ কৰোঁ। Pankaj and Rajen realized that hard work is always rewarded. পংকজ আৰু ৰাজেনে অনুভৱ কৰিলে যে কঠিন পৰিশ্ৰমে সদায় মানুহক পুৰস্কৃত কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, গল্পটো এইখিনিতে শেষ হৈছে। গতিকে আমি ইয়াৰ পৰা গম পাইছোঁ যে হাৰ্ড ৱৰ্ক ইজ দ্য মাদাৰ অফ গুড লাক। কঠিন পৰিশ্ৰমেই সৌভাগ্যৰ মূল। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে দেখি লোৱা যে কেনেদৰে পংকজ আৰু ৰাজেনে পথাৰত খেতি কৰি গুপ্তধন পাবলৈ সক্ষম হ'ল। তোমালোকৰ কাৰণেও এই কিতাপৰ পাতবোৰতে গুপ্তধন লুকাই আছে। এতিয়াৰ পৰাই তোমালোকে ভালদৰে পঢ়ি যোৱা, নিশ্চয় এদিন পংকজ আৰু ৰাজেনৰ দৰে গুপ্তধন পাবলৈ সক্ষম হ'বা। থেংক ইউ।